গুড মৰ্ণিং এভৰিৱান। আজি মই আপোনালোকৰ সন্মুখত কেইটামান কথা সৰু কথা দাঙি ধৰিম, যিটো আমাৰ ঘৰুৱাভাৱে আমাৰ সকলোৱে যিটো সমস্যাৰ সন্মুখীন হওঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। আমি সকলোৱে জানো ঘৰখন শিক্ষাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়, আৰু এন এডুকেটেড মাদাৰ ইজ বেটাৰ দেন 100 টিচাৰ, সেইটো আমি সকলোৱে জানো। শিশুক কেনেকৈ পঢ়াব লাগে, আপোনাৰ ল'ৰা ছোৱালীক আপুনি কেনেকৈ শিক্ষা দিব, বিশেষকৈ ঘৰত থকা মাতৃসকলৰ বা লেডিছৰ ক্ষেত্ৰত মই কৈছোঁ, মাকে ঘৰত কেনেকৈ ল'ৰা ছোৱালীক পঢ়াব। দেখা যায় যে প্ৰতিটো মাকৰ এইটো কমপ্লেইন আমি পাওঁ যে ঘৰত ল'ৰা ছোৱালী একেবাৰে নপঢ়ে, সদায় পঢ়াবলৈ ইচ্ছা কৰোঁ, পঢ়াওঁ, কিতাপ বহাই থওঁ, কিতাপ লৈ কিন্তু নপঢ়ে। এই ক্ষেত্ৰত আমি দেখা পাওঁ যে বেছিভাগ পিতৃ মাতৃয়ে বা মাকে ঘৰত থকা সময়খিনিত নিজৰ ল'ৰা ছোৱালীখিনিক অত্যাধিক প্ৰেছাৰ ক্ৰিয়েট কৰা দেখা যায় পঢ়াৰ ক্ষেত্ৰত, আৰু বেছি প্ৰেছাৰ ক্ৰিয়েট কৰাৰ ফলতো ল'ৰা ছোৱালীখিনি অন্যমনস্ক হয় বা পঢ়াত মনোযোগ নিদিয়ে। নম্বৰ 1। নম্বৰ 2 হ'ল আপোনালোকৰ শিশুক নিজে যাতে অলপ কিবা কৰিব পাৰে, নিজে যাতে স্বাধীন অনুভৱ কৰে, এই ব্যৱস্থাটো আপোনালোকে কৰিব লাগে। দেখা যায় যে শিশুসকলে সদায় পৰাধীন অনুভৱ কৰে, স্বাধীনতা নাপায় না স্বাধীনতাহীন এটা মনোভাৱ দেখা যায়। গতিকে আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক আপুনি স্বাধীনতা দিয়ক, স্বাধীনতাটো অলপ বুজি ল'ব। কেনেকুৱা স্বাধীনতাৰ কথা কৈছোঁ অলপ বুজি ল'ব। পঢ়াৰ ক্ষেত্ৰত তেওঁ পঢ়িব, তেওঁৰ ইচ্ছা গ'ল মেথমেটিক্স পঢ়িব, আপোনালোকে দি থ'লে এছামিছ পঢ়িব, বা তেওঁ এছামিছ পঢ়িব, আপোনালোকে দি থ'লে মেথমেটিক্স নহয়। তেওঁ কোনটো ছাবজেক্ট পঢ়াৰ মন কৰে সেইমতে আপোনালোকে পঢ়াওক, সেইমতে আপোনালোকে গাইডেঞ্চ কৰক। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে ল'ৰা ছোৱালীখিনিৰ এটেনশ্যন, পঢ়াত যে বহালে পঢ়িবলৈ, তেওঁলোকৰ এটেনশ্যননো কিমান সময় থাকে। আমাৰ মেক্সিমামৰ দেখা যায় যে সেইটো গুৰুত্ব নাই, খালি আমি এটাতে গুৰুত্ব দিওঁ, পঢ়িব লাগে, নপঢ়ে, পঢ়াব লাগে, এইটোৱে। অত্যাধিক প্ৰেছাৰ ক্ৰিয়েটৰ ফলত আপোনাৰ ল'ৰা ছোৱালীখিনি আপোনালোকক নামানা হয়, আপোনালোকৰ কথা নমনা হয়, আৰু নিজে পৰাধীন বুলি ভাবি লাহে লাহে পঢ়াৰ প্ৰতি আগ্ৰহ নোহোৱা হৈ যায়। গতিকে মই বিশেষকৈ পিতৃ মাতৃ অভিভাৱকসকলক এটা এডভাইচ দিব খুজিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক অলপ স্বাধীনতা দিয়ক, যাতে নিজে বুজিব পাৰে, নিজে ছাবজেক্ট কি পঢ়িব, কি খাব, কি নাখাব, অলপ নিজে সিদ্ধান্ত ল'ব পাৰে। ধন্যবাদ।